আঁৰৰ খবৰৰ সাপ্তাহিক ৰাশিফল অনুষ্ঠানলৈ পুনৰ স্বাগতম জনাইছোঁ। দুটা সপ্তাহ বিভিন্ন অসুবিধাৰ কাৰণে আমাৰ সাপ্তাহিক ৰাশিফল প্ৰচাৰ কৰিব পৰা নাছিলোঁ। আজি পুনৰ আহিছোঁ। আজি 31 অক্টোবৰ 2022 খ্ৰীষ্টাব্দৰ 1429 ভাস্কৰাব্দৰ 13 কাতি সোমবাৰ, আৰু এই সপ্তাহটো চলিব 6 নৱেম্বৰ 2022 আৰু 19 কাতি ৰবিবাৰলৈ। গতিকে এই সপ্তাহটোৰ এটা বিশেষত্ব, এই সপ্তাহটোত জগদ্ধাত্ৰী শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজাৰ অনুষ্ঠান চলিছে। অসমকে ধৰি পশ্চিমবংগকে ধৰি গোটেই দেশত মাতৃ জগদ্ধাত্ৰী দেৱীৰ পূজা অৰ্চনা চলিছে। গতিকে জগদ্ধাত্ৰী পূজাৰ আন্তৰিক শুভেচ্ছা সকলোলৈ যাচিছিলোঁ, আৰু মা জগদ্ধাত্ৰীয়ে সকলোকে মংগল কৰক, কুশল কৰক, আনন্দিত কৰক। এতিয়া আহিছোঁ আমি মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ বৰ্তমান আজিৰে পৰা আৰম্ভ হোৱা এই সপ্তাহটোত মেঘ ৰাশিত মধ্যমীয়া চলিব। মেঘ ৰাশিত যিহেতু ৰাহু গ্ৰহ আছেই, তাৰ উপৰি অন্যান্য গ্ৰহৰ ক্ষেত্ৰতো শনি কেতু অশুভকাৰক হৈ আছে। গতিকে মেঘ ৰাশিৰ শাৰীৰিক দিশত অতি শুভকাৰক বুলি ক'ব নোৱাৰি, মধ্যমীয়া হৈ চলিব। এই সপ্তাহটোত মানসিক অশান্তি কিছু হ'ব পাৰে। শৰীৰৰ উপৰিও মানসিক অশান্তি, ধন টকা পইচাৰ দিশত, সম্পদৰ দিশত মংগল গ্ৰহৰ কিছু অশান্তি খেলি মেলি দেখিবলৈ পোৱা যাব। মেঘ ৰাশিৰ লোকৰ সপ্তাহটোত পাৰিবাৰিক দিশটো ঠিকে চলিব। সপ্তাহৰ প্ৰথম দুটা দিনৰ পৰা শেষৰ ৰবিবাৰলৈকে মেঘ ৰাশিৰ বাবে বৰ অশুভকাৰক নহয়। বিদ্যাৰ্থী সকলৰো নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত আগ্ৰহ থাকিব। কৰ্মচাৰীসকলৰ মাজে সময়ে কিছু অশান্তিয়ে দেখা দিব পাৰে শনিৰ বাবে, আৰু প্ৰেম প্ৰীতি পাৰিবাৰিক দিশৰ ক্ষেত্ৰত সম্পূৰ্ণ শুভ চলিব। গতিকে মেঘ ৰাশিৰ সপ্তাহটো ইমানেই। এতিয়া আহিছোঁ আমি দ্বিতীয়টো ৰাশি বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ সপ্তাহটোত প্ৰথম 4টা দিন মংগল গ্ৰহৰ কাৰণে কিছু অসুবিধা হ'ব, আৰু চন্দ্ৰ গ্ৰহৰ অৱস্থানৰ ওপৰত ভিত্তি কৰিও কিছু অশান্তি খেলি মেলি হ'ব পাৰে। চৰ্মৰোগ আৰু ৰক্ত সম্পৰ্কীয় ৰোগৰ ক্ষেত্ৰত বেয়া। যিসকলৰ ডায়েবেটিক বা প্ৰেছাৰ জাতীয় বেমাৰ আছে তেওঁলোকে অলপ সাৱধানে থকাটো উচিত। আৰ্থিক দিশত ঠিকেই চলিব। পাৰিবাৰিক দিশত আনন্দ উৎসাহ থাকিব। প্ৰেম প্ৰীতি পাৰিবাৰিকত কোনো বিশেষ বেমেজালি নাপাব। সামাজিক কৰ্মত জড়িতসকলৰ বাবে এই সপ্তাহটো অতি শুভ যদিও খং দমন কৰি ৰাখিলে ভাল হ'ব, নহ'লে খঙৰ বাবে অশান্তি হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ পঢ়া শুনাত উন্নতিকাৰক যোগ দেখিবলৈ পোৱা গৈছে। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ 3 নম্বৰ ৰাশি মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ বৰ্তমান সপ্তাহটো খুবেই ভাল হ'ব। বৃহস্পতি, ৰবি, বুধ, শুক্ৰ এই 4টা শুভ গ্ৰহই খুব সুন্দৰ পজিশ্যনত থকা কাৰণে মিথুন ৰাশি সপ্তাহটোত যথেষ্ট উন্নতি কৰিব পাৰিব। শাৰীৰিক ভাল। অৱশ্যে শাৰীৰিকৰ ক্ষেত্ৰত ভাল বুলি ক'লেও আজি সন্ধিয়াৰ পৰা 2টা দিন চৰ্দি জ্বৰত আক্ৰান্ত হ'ব পাৰে, বা কাহ আদি বেমাৰ হ'ব পাৰে। সন্তানৰ পৰা উন্নতি দেখিবলৈ পাব। সন্তানৰ উন্নতিত বা পাৰদৰ্শিতা দেখি নিজেই শান্তি পাব। মানসিক দিশত কোনো ধৰণৰ ৰোগগ্ৰস্ত বা অশান্তিয়ে কেতিয়াও ক্ৰিয়া নকৰে। এই সপ্তাহটোত বিদ্যাৰ্থীসকলৰ বাবে খুব ভাল খবৰ। তেওঁলোকে পঢ়া শুনাত পাৰদৰ্শিতা দেখুৱাব পাৰিব। কৰ্মস্থানত বৃহস্পতিয়ে যথেষ্ট উন্নতি কৰিব। কৰ্মোন্নতি হ'ব, ভাগ্যৰ উন্নতি হ'ব। এই সপ্তাহটোত মংগল গ্ৰহৰ বাবে কেৱল হঠাৎ অকণমান ভৰিৰ ফালে আঘাত পাব পৰা এটা যোগ দেখিবলৈ পোৱা যায়। এতিয়া আহিছোঁ আমি কৰ্কট ৰাশিলৈ।
ৰাশি চক্ৰৰ চতুৰ্থটো ৰাশি কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ সপ্তাহটোত বৰ ভালে যাব বুলি ক'ব নোৱাৰি। শনি ৰাহু কেতু অত্যন্ত অশুভকাৰক হৈ থাকিব যদিও ৰবি বুধ শুক্ৰ বৃহস্পতি শুভকাৰক হৈ থাকিব। ফলস্বৰূপে কৰ্কট ৰাশিৰ মানুহৰ এই সপ্তাহটো মধ্যমীয়া হ'ব আৰু এই মধ্যমীয়া হৈ সপ্তাহটোত ৰবি বুধ শুক্ৰৰ বাবে কৰ্কট ৰাশিৰ যিসকল পৰিয়ালৰ কৰ্কট ৰাশিৰ লোকৰ পৰিয়ালৰ পৰা সুখ শান্তি পাব। তাৰ উপৰি তেওঁলোকে ছাত্ৰ ছাত্ৰীবিলাকে পাৰদৰ্শিতা দেখিব পাৰিব। ভ্ৰমণৰ যুগ দেখিবলৈ পোৱা গৈছে। এই সপ্তাহটোত যথেষ্ট কৰ্কট ৰাশিৰ মানুহৰ ভ্ৰমণ হ'ব পাৰে আৰু পাৰিবাৰিক দিশত শনিৰ অলপমান বাধাই অশান্তি দিব। ভাগ্যৰ যথেষ্ট উন্নতি হ'ব পৰা যুগ আছে যদিও কৰ্মক্ষেত্ৰত খেলি মেলি, কৰ্মত এটা কৰ্মৰ পৰা আন এটা কামত ধৰি কৰ্মক্ষেত্ৰত কিছু খেলি মেলিৰ অৱস্থানৰ সৃষ্টি হ'ব পাৰে। গতিকে কৰ্কট ৰাশিৰ মানুহৰ এই সপ্তাহটো মধ্যমীয়া হ'ব যদিও বৃহস্পতিয়ে যথেষ্ট শেষৰ ফালে উন্নতি কৰিব। এতিয়া আহিছোঁ আমি ৰাশি চক্ৰৰ পঞ্চমটো ৰাশি সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ বিশেষ শুভকাৰক বুলি ক'ব নোৱাৰি। সিংহ ৰাশিৰ লোকৰ কিছু মানসিক অশান্তি হ'ব পৰা যুগ দেখিবলৈ পোৱা যায়। ৰাহুৱে ভাগ্যৰ উন্নতিত কিছু বাধা বিঘিনিৰ সৃষ্টি কৰিব পাৰে। ৰবি বুধ শুক্ৰৰ বাবে বৰ অশুভকাৰক হৈ থকা নাই, কিন্তু কেতু ৰাহু শনিয়ে কিছু সামগ্ৰিক দিশত কিছু বাধা বিঘিনিৰ সৃষ্টি কৰিব পাৰে। ভাগ্যৰ উন্নতিত ৰাহু আৰু কৰ্মক্ষেত্ৰত মংগলৰ বাধাই এই সপ্তাহটোত সিংহ ৰাশিক কিছু জুৰুলা কৰিব পাৰে। শিক্ষাৰ্থীসকলৰ শিক্ষাৰ ক্ষেত্ৰত কিছু বাধা দেখিবলৈ পোৱা যায়। ঠিক সেইদৰে পাৰিবাৰিক দিশতো কিছু অশান্তি হ'ব পৰাৰ থল আছে। গতিকে সিংহ ৰাশিৰ মানুহৰ এই সপ্তাহটো অতি শুভকাৰক বুলি ক'ব পৰা নাযাব। এতিয়া আহিছোঁ আমি পঞ্চমটো ষষ্ঠটো ৰাশি কন্যা ৰাশিলৈ। ৰাশি চক্ৰৰ ষষ্ঠ ৰাশি 6 নম্বৰ ঘৰত কন্যা ৰাশি হয়। কন্যা ৰাশিৰ এই সপ্তাহটো শুভকাৰক। বৃহস্পতি গ্ৰহই অতি শুভকাৰক ফল দিয়াৰ উপৰিও আজি আবেলিৰে পৰা চন্দ্ৰ গ্ৰহ বৃহস্পতি গ্ৰহই দুয়োটাই ভাল ফল দিব। আৰ্থিক দিশত কোনো অভাৱ অনাটনৰ বিশেষ দেখিবলৈ পোৱা নাযায়। গতিকে আৰ্থিক দিশটো ঠিকে থাকিব। একমাত্ৰ ৰাহু গ্ৰহৰ বাবে মূৰৰ ফালে কিছু অশান্তি, মূৰত আঘাত পোৱা বা মানসিক অশান্তি বা মূৰৰ বিষ আদি কিছু কষ্ট দিব পাৰে। ভাগ্যৰ উন্নতিত অলপ মংগলৰ বাধা থাকিব যদিও কৰ্মক্ষেত্ৰত উন্নতি হ'ব। শিক্ষাৰ্থীৰ পঢ়া শুনাৰ ক্ষেত্ৰত ঠিকে উন্নতিকাৰক হৈ থাকিব। বিশেষ খেলি মেলিৰ যুগ নাই। গতিকে এই সপ্তাহটো কন্যা ৰাশিৰ বাবেও আমি বহুত শুভকাৰক বুলিয়ে ক'বলৈ পাৰোঁ। এতিয়া আহিছোঁ সপ্তম ৰাশি তুলা ৰাশিলৈ। তুলা ৰাশি এই সপ্তাহটোত যথেষ্ট লাভান্বিত হ'ব। ৰবি বুধ শুক্ৰ তুলা ৰাশিত অৱস্থান কৰি আছে বৰ্তমান, লগত কেতু আছে। কেতুৰ কাৰণে অকণ পেটৰ বেমাৰ, মানসিক অশান্তি হ'ব পাৰে। তাৰ বাহিৰে ৰবি বুধ শুক্ৰই যথেষ্ট ভাল ফল দিব। অৱশ্যে তুলা ৰাশিৰ মানুহৰ পাৰিবাৰিক দিশত ৰাহুৱে কিছু অশান্তি দিব পাৰে আৰু শাৰীৰিক ক্ষেত্ৰত চৰ্মৰোগ বা ৰক্ত সম্বন্ধীয় ৰোগে কিছু অপকাৰ কৰিব পাৰে। ভাগ্যৰ উন্নতিৰ ক্ষেত্ৰত খুবেই ভাল হ'ব। কৰ্ম আৰু ভাগ্য দুয়োটা দিশতে উন্নতিকাৰক হ'ব। আজিৰে পৰা অহা আগত 2টা দিন যথেষ্ট উন্নতিকাৰক হ'ব। তাৰ পিছৰ 2 দিন কিন্তু কিছু অশান্তি, কৰ্মত উন্নতিত বাধা বিঘিনি দেখিবলৈ পোৱা যাব। ছাত্ৰ ছাত্ৰীকে আদি কৰি তুলা ৰাশিৰ মানুহৰ এই সপ্তাহটো বহু দিনৰ মূৰত এই সপ্তাহটোত বিশেষ উন্নতিকাৰক হৈ থকা দেখিবলৈ পোৱা গৈছে। এতিয়া আহিছোঁ আমি অষ্টম ৰাশি বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশি এই সপ্তাহটো শুভকাৰক গ্ৰহ হৈ আছে। বৃহস্পতি অতি শুভকাৰক হৈ আছে। চন্দ্ৰটো মধ্যমীয়া হৈ থাকিব, মাজতে ভাল হ'ব, মাজতে বেয়া হ'ব। তাৰ বাহিৰে অন্য গ্ৰহৰ ফলাফলবিলাক বৰ শুভকাৰক হৈ থকা নাই। গতিকে বৃশ্চিক ৰাশিত কিছু মানসিক অশান্তি, অস্থিৰতা থাকিব। বৃশ্চিক ৰাশিৰ পুৰুষে পত্নীৰ পৰা বা পত্নীয়ে পুৰুষৰ পৰা অশান্তি পাব পৰা যুগ আছে। প্ৰেমত অশান্তি হ'ব পৰা যুগ আছে। সন্তানৰ পৰা
সুনাম লাভৰ যোগ আছে। অৱশ্যে এই সপ্তাহটোত শত্ৰুৰ পৰা হ'ব পৰা যিকোনো ধৰণৰ বিপদ আপদ প্ৰতিৰোধ হ'ব। খৰচৰ মাত্ৰা কিন্তু যথেষ্ট বাঢ়িব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে উন্নতিকাৰক হৈ আছে। এতিয়া আমি আহিছোঁ ৰাশি চক্ৰৰ নৱমটো ৰাশি ধনু ৰাশিলৈ। ধনু ৰাশিৰ এই সপ্তাহটো যথেষ্ট শুভকাৰক। বৃহস্পতিৰ বাবে শুভকাৰক। ধনু ৰাশিৰ অধিপতি নিজেই বৃহস্পতি, চতুৰ্থত থাকিব। বৃহস্পতিয়ে কিছু উন্নতি কৰিব যদিও বৃহস্পতিৰ গ্ৰহৰ বাবে ধনু ৰাশিৰ বাবে ৰাহু কিন্তু যথেষ্ট অপকাৰী হৈ থাকিব। সন্তানৰ পৰা কিছু অশান্তি ভোগ কৰিব লগা হ'ব পাৰে। শাৰীৰিক দিশত বৰ বিশেষ অসুবিধা দেখিবলৈ পোৱা নাযায়। মানসিক শাৰীৰিক অশান্তি নাপাব। বিদ্যাৰ্থীৰ উন্নতিৰ মাজতো কিছু জ্ঞানৰ অভাৱত অশান্তিত বা কোনো দিশত ক্ষতিকাৰক ফল পাব পাৰে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত উন্নতিত শুভকাৰক হ'ব। ধন টকা পইচাৰ ইনকাম আৰ্থিক দিশত যথেষ্ট শুভকাৰক হ'ব বুলি ক'ব পাৰি। এতিয়া আহিছোঁ আমি ৰাশি চক্ৰৰ নৱম ৰাশি মকৰ ৰাশিলৈ। মকৰ ৰাশিত আজিৰে পৰা চন্দ্ৰগ্ৰহ 2টা দিনলৈ থাকিব। শনি আছেই। মকৰ ৰাশিৰ চতুৰ্থত ৰাহু, পঞ্চমত মংগলে যথেষ্ট অশান্তিৰ সৃষ্টি কৰিব। মকৰ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও অশুভ হ'ব। শাৰীৰিক দিশত বিষজাতীয় বেমাৰ আৰু মনৰ অশান্তিকাৰক দোষ এটা দেখিবলৈ পোৱা যায়। কিন্তু ভাগ্য আৰু কৰ্মৰ উন্নতিৰ ক্ষেত্ৰত ভাল। কৰ্মত যথেষ্ট উন্নতি হ'ব পাৰে। ৰবি বুধ শুক্ৰই কৰ্মত উন্নতি কৰাব। তাৰোপৰি ভাগ্যৰ ক্ষেত্ৰতো যথেষ্ট উন্নত ফল পাব। গতিকে মকৰ ৰাশিৰ মানুহৰ বাবে এই সপ্তাহটো মধ্যমীয়া বুলিয়ে ক'ব লাগিব। শাৰীৰিক দিশত অলপ দুৰ্বলতা থাকিব। এতিয়া আহিছোঁ আমি একাদশ ৰাশি কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ এই সপ্তাহটোত কিছু অশান্তিৰ সৃষ্টি হ'ব পাৰে। শাৰীৰিক মানসিক অশান্তিৰ যোগ দেখিবলৈ পোৱা যায়। মংগল আৰু শনি গ্ৰহৰ বাবে ৰোগগ্ৰস্ত হোৱাৰ উপৰিও আজিৰে পৰা 2টা দিন জলজ ৰোগত আক্ৰান্ত হ'ব পাৰে। কাহ কফ চৰ্দি আদিৰ দ্বাৰা হ'ব পৰা অশান্তি হ'ব পাৰে। পৰিয়ালত কিছু সংঘাত বিবাদৰ সৃষ্টি হ'ব পাৰে মংগল গ্ৰহৰ বাবে। তাৰোপৰি প্ৰেম প্ৰীতিত মধ্যমীয়া হৈ থাকিব। বিদ্যাৰ্থীৰো ঠিক অশান্তিৰ সৃষ্টি হ'ব পৰা এটা যোগ দেখিবলৈ পোৱা যায়। অৱশ্যে ভাগ্যৰ উন্নতিৰ ক্ষেত্ৰত ৰবি বুধ শুক্ৰ গ্ৰহই কিছু সুফল প্ৰদান কৰিব, যাৰ বাবে সপ্তাহটোত ভাগ্যোন্নতিৰ কাৰক হৈ থাকিব। অৱশ্যে কৰ্মত কিন্তু খেলি মেলি থাকিবই। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ শেষ ৰাশি দ্বাদশ ৰাশি মীন ৰাশিলৈ। মীন ৰাশিত এই সপ্তাহটো মোটামুটিভাৱে ভালেই বুলি ক'ব পাৰি। বৃহস্পতিৰ বাবে শুভকাৰক হৈ থাকিব। আৰ্থিক দিশত ৰাহুৱে কিছু বাধা বিঘিনিৰ সৃষ্টি কৰিব পাৰে। পৰিয়ালকেন্দ্ৰিক কিছু অশান্তিয়েও কিন্তু সপ্তাহটো অলপ জুৰুলা কৰিব পাৰে। পাৰিবাৰিক দিশত কিছু অশান্তিৰ সৃষ্টি হ'ব পাৰে। শত্ৰুৰ পৰা অলপ পৰিয়ালত ক্ষতি হ'ব পাৰে। ভাগ্য কৰ্মৰ দিশত বিশেষ ক্ষতিৰ যোগ নাই। কৰ্মত যথেষ্ট উন্নতি হ'ব লগা যোগ থাকিব। সপ্তাহটোৰ শেষৰ 3টা দিন যথেষ্ট শুভকাৰক হ'ব। মীন ৰাশিৰ মানুহ এই সপ্তাহটোত শাৰীৰিক দিশত বিশেষ অশান্তি নাপালেও আৰ্থিক দিশত যিটো অশান্তি হ'ব পৰা যোগ আছে, অতি সাৱধানে চলাটো উচিত হ'ব। এই দ্বাদশ ৰাশিয়ে আমাৰ ৰাশি চক্ৰৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। তাৰ বাহিৰে এতিয়া সংক্ষেপে মই সপ্তাহটোত অসমৰ ৰাশিফল, আমাৰ ৰাজ্যখনৰ ৰাশিফলটো ক'বলৈ ওলাইছোঁ। আমাৰ ৰাজ্যখনৰ বাবে এই সপ্তাহটো বিগত সপ্তাহকেইটাতকৈ কিছু উন্নত হ'ব। কিন্তু এই সপ্তাহটোতে শনি ৰাহু কেতুৱে কিন্তু অসুবিধা
দিব। অশান্তি, বাহন দুৰ্ঘটনা, ৰোগগ্ৰস্ত আদি বৃদ্ধি হ'ব পৰা, জনসাধাৰণে অশান্তি পাব পৰা যোগ থাকিব। চতুৰ্থত ৰবি, বুধ, শুক্ৰই কিছু উন্নত ফল প্ৰদান কৰিব আৰু ভাগ্য ক্ষেত্ৰত থকা বৃহস্পতিয়ে অসমৰ কিছু উন্নয়নমূলক কাম কাজ য'ত এটা অগ্ৰগতি হ'ব পৰা ফল থাকিব। নতুন কোনো আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা ল'ব পাৰে। কিন্তু জনসাধাৰণৰ মাজত বিদ্ৰোহ, অশান্তি, খেলিমেলি আৰু অসহিষ্ণুতাৰ কিছু প্ৰভাৱ পৰিব নিজ ৰবি কেতুযুক্ত হৈ থকাত। আৰু ভাগ্যত স্থানৰ অধিপতি বৃহস্পতি ভাগ্যস্থানতে থাকি কিছু যদিও শুভ ফল দিব, ৰবি আৰু কেতু একেলগে থাকি, আনহাতে দশমত ৰাহু আৰু সপ্তমত শনিয়ে ৰাজ্যখনত কিছু অশান্তিৰ সৃষ্টি কৰি থাকিব। আজিলৈ ৰাশিফল ইমানতে সামৰিছোঁ। পুনৰ আপোনালোক সকলোকে শুভেচ্ছা জনাই আনৰ খবৰৰ ৰাশিফল সদায় প্ৰত্যক্ষ কৰিবলৈ আপোনালোকক মোৰ ফালৰ পৰা অনুৰোধ জনালোঁ।